মৰমৰ বন্ধু বান্ধৱীসকল, আজি মই নাৰিকলৰ সৈতে মাছ বনাম বুলি ভাবিছোঁ। আপোনালোকে চাই ল'ব ৰেচিপিটো কেনেকুৱা হয়। ইয়াৰ বাবে মই উপাদানসমূহ লৈছোঁ: নাৰিকল এটা, তাৰপিছত নৰসিংহৰ পাত কেইটামান, পিঁয়াজ দুটা, তেজপাত 3 খিলা, শুকান জলকীয়া 3টা, বিলাহী 2টা আৰু লৈছোঁ লোকেল কাৱৈ মাছ 2টা আৰু ৰৌ মাছ 4 পিচ। মাছটো এনেকৈ নিমখ হালধি সানি ল'ব। মাছটো এতিয়া আমি কেৰাহীত বহাই দিলোঁ। এইটো ভালকৈ ফ্ৰাই কৰি ল'ব লাগিব। মাছটো এনেকুৱাকৈ ৰঙচুৱা কৰি ভাজি ল'ব। এতিয়া মাছ ভজা তেলখিনিতে আমি দি ল'ম আপোনাৰ নৰসিংহ পাতকেইটা, গোটা জিৰা কেইটামান, জালুক কেইটামান, শুকান জলকীয়া 2টা, তেজপাত আৰু পাঁচফোৰণ, এইখিনি বহাই দিম। ইয়াৰ পিছত বিলাহীখিনি বহাই দিম। তাৰপিছত জোখমতে নিমখটো দি ল'ব। মাছ ভজাতে মই নিমখ দিয়া আছে কাৰণে অকণমান নিমখ ছটিয়াই দিছোঁ। এনেকৈ বিলাহীটো লাৰি থাকিব। ইয়াৰ পিছত পিঁয়াজখিনি বহাই দিব। এইখিনি ভালকৈ লাৰি থাকিব। ইয়াৰ পিছত নাৰিকলখিনি ভালকৈ চেপি লৈ এনেকৈ ৰসটো বাহিৰ কৰি ল'ব আপোনালোকে। এইখিনি অকণমান শুকান হোৱালৈকে ভাজি থাকিব। এতিয়া আমি ইয়াত নাৰিকলখিনি বহাই দিম। জুইটো কমকৈ দি এইখিনি এনেকৈ অকণমান সময় ভাজি থাকিব। এতিয়া মই ইয়াত হালধি গুড়িখিনি ছটিয়াই দিলোঁ। জোখমতে দি ল'ব আপোনালোকে। এয়া হালধি গুড়ি, এয়া জিৰা গুড়ি আৰু ইয়াত ধনিয়া গুড়ি। এইখিনি দি অকণমান সময় এনেকৈ ভাজি থাকিব। এইখিনি এনেকৈ ভাজি থাকিব আৰু এতিয়া শুকান হ'ব ধৰিছে। এতিয়া মই ইয়াত দিম নাৰিকলখিনি চেপি ৰখা ৰসখিনি। নাৰিকলৰ ৰস অৰ্থাৎ গাখীৰখিনি দি এনেকৈ কিছু সময় ভাজি থাকিব।
জুইটো মিডিয়ামত ৰাখিব। এতিয়া ইয়াত মই দিম আদা নহৰু পেষ্টখিনি। আদা নহৰু পেষ্টটো আপোনালোকে আগতীয়াকৈও দি ল'ব পাৰিব। আদা নহৰু পেষ্টখিনি দি এইখিনি কিছু সময় ভাজি থাকিব। জুইটো গেছৰ মিডিয়ামত ৰাখিব। আদা নহৰুৰ গন্ধটো নাইকিয়া হ'ব লাগিব। এইখিনি সুন্দৰকৈ ভাজি থাকিব। কমপ্লিট শুকান হৈ যোৱাৰ পিছত আমি ইয়াত পানী দিব লাগিব। এয়া আমাৰ কমপ্লিট শুকান হৈ গ'ল আৰু আদা নহৰুৰ গন্ধটো নাইকিয়া হ'ল। এতিয়া আমি ইয়াত প্ৰয়োজন অনুসৰি পানীটো দি ল'ব লাগিব। পানী দি ল'লে এতিয়া মই ইয়াত প্ৰয়োজন অনুসৰি পানী দি ল'লোঁ। এতিয়া গেছৰ জুইটো বঢ়াই দিব। এতিয়া ইয়াত ভাজি ৰখা মাছখিনি বহাই দিব লাগিব। এয়া মই ভাজি ৰখা মাছখিনি বহাই দিলোঁ। এতিয়া এনেকৈ প্ৰায় 10 মিনিট সময় ৰাখিব লাগিব। এয়া প্ৰায় ৰেডি হওঁ হৈছে। প্ৰায় 8 মিনিটমান সময় মই এনেকৈ জুইৰ ওপৰতে ৰাখিছোঁ। এনেকৈ বনাই খাবলৈ চেষ্টা কৰি চাব। এয়া আমাৰ ৰেডি হৈ গ'ল।